ৰাস মহোৎসৱ। ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত কামপুৰ অৰ্থাৎ কামপুৰ কেন্দ্ৰীয় ৰাস চাবলৈ আহিছোঁ আৰু ভাল লাগিল চাই ইয়াৰ পৰিৱেশটো ভাল লাগিল। গতিকে অকল ময়ে চাওঁনে কিছু অংশ আপোনালোককো দেখুৱাওঁ। গতিকে কিছু যিবোৰ ভাল লগা পাৰ্ট মই পালোঁ সেইবোৰ আপোনালোককো দেখুৱাওঁ। আহক মোৰ লগত সম্পূৰ্ণ ৰাস চাওক আৰু এনেদৰে বাঁহী হোম তাল মাতত বিলীন হৈ চাওক। শৰতৰ পূৰ্ণিমা ৰাতি বৃন্দাবনৰ মাজে কেলি কৰে গকুলৰ গোপিনী। কৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া বৃন্দাবনৰ জোনাকী ৰাতি হালি জালি নৃত্য কৰে গকুলৰ শতগোপিনী। কোন এই কৃষ্ণ ইমান মিঠা এই বাঁহীৰ সুৰ। সঁচাকৈয়ে কিন্তু এই বাঁহীৰ যিটো মাত, বাঁহীৰ মাতত এটা বৰ বেলেগ শক্তি আছে। আপোনাক মই এক্সপ্লেইন কৰিব নোৱাৰিম কেনেকুৱা এটা চিটুৱেশ্যন কৰি দিয়ে। একদম কুল এভৰিথিং কেৱল কুল। এয়াই বাঁহীৰ সুৰ, বাঁহীৰ শক্তি। শিশু কৃষ্ণক বধিবৰ বাবে এয়া বকাসুৰ। এয়া দৰ্শকৰ মাজত প্ৰৱেশ কৰিছে বক নামৰ সুৰ, বকাসুৰ। এয়া অঘাসুৰ, শিশু কৃষ্ণ আৰু অঘাসুৰৰ দৃশ্যাংশ। এয়া শ্ৰীকৃষ্ণৰ নুপুৰ ধ্বনিত নৃত্য কৰা বৃন্দাবনৰ ময়ূৰ পক্ষী। গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা অংকীয়া নাটসমূহৰ ভিতৰত অন্যতম নাট হৈছে এয়া কেলিগোপাল। কেলিগোপাল নাটকৰ পৰম্পৰা ৰক্ষা কৰি অসমৰ বিভিন্ন প্ৰান্তত এইদৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হয়। আমাৰ গোপীসকলে নৃত্য পৰিৱেশন কৰিব, তাৰ পাছতে সকলো চাওক, সেই তেতিয়াৰ পৰাই নন ষ্টপ বাঁহী বজাই আছে আৰু কি সুমধুৰ সুৰ। আৰু এইসকল দেখিছে ইয়াৰ পৰাই ৰাসখন পৰিচালিত হয়। এসকলক গায়ন বায়ন বুলি কয়, বজোৱা কেইজনক বায়ন, আৰু ইয়াৰ পৰাই গোটেই ৰাসখন পৰিচালিত হৈ আছে। এই ঠাণ্ডাৰ দিন, তাতে আকৌ বৰষুণ,
ৰাস চাই থাকোঁতে আহি গ'ল মাজতে বৰষুণ। কিন্তু বৰষুণ আহিল আৰু কি হ'ল, ৰাস চলিবই, মানুহে ৰাস চাবই, গতিকে ৰাসক বৰষুণে কেতিয়াও ৰখাব নোৱাৰে। শ্ৰীকৃষ্ণক বধিবাক লাগি পুতনাৰ প্ৰৱেশ দেখ্য। আৰু কেনেকুৱা লাগিল আপোনালোকে কওক, কমেণ্ট কৰি জনাওক। আৰু লাইক কৰক, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। যদি মানে ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰক, লাইক কৰক। যদি ভাল পোৱা নাই তেনেহ'লে বাৰু নালাগে, মই নকওঁ, ফ'ৰ্চ নকৰোঁ। কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰক। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক। আজিৰ কাৰণে ইমানেই আছিল, ধন্যবাদ।